মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আগন্তুক হ'বলগীয়া DLED প্ৰি এণ্ট্ৰি টেষ্টৰ যি এক্সাম আছে অৰ্থাৎ এণ্ট্ৰেন্স এক্সাম, সেই এক্সামৰ চিলেবাছ সম্পৰ্কে আজি আমি আলোচনা কৰিম। চিলেবাছ যোৱা বছৰটোৱে আছে, যোৱা বছৰৰ চিলেবাছ, ইয়াত কোনো সাল সলনি হোৱা নাই বাৰু। আৰু এইখিনি কথাটো আমি সকলোৱে জানো। MCQ টাইপ কুৱেশ্যন হ'ব আৰু 100টা কুৱেশ্যন হ'ব, প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ হ'ব। কুৱেশ্যন দুটা ছেকশ্যনত হ'ব, দুটা ছেকশ্যনত কুৱেশ্যন ভাগ কৰি দিব। ইয়াৰে জেনেৰেল ইংলিছ থাকিব 10 মাৰ্ক আৰু জেনেৰেল নলেজ থাকিব 15 মাৰ্কছ, ৰিজনিং থাকিব 10 মাৰ্ক। আৰু ছেকশ্যন 2ত এইখিনি থাকিব, এইখিনি আপোনালোকে নিজে চিলেবাছটো ডাউনলোড কৰিলে দেখা পাব, এইটো ক'বলগীয়া একো নাই। তাৰপিছত জেনেৰেল ইংলিছত কি থাকিব? জেনেৰেল ইংলিছৰ ভিতৰত থাকিব আপোনাৰ ভকেবুলাৰী, টেন্স, ভাৰ্ব, প্ৰিপজিশ্যন এইসমূহ থাকিব, চিনোনিম, এণ্টনিমছ। আৰু জেনেৰেল নলেজৰ বাবে কাৰেণ্ট এফেয়াৰ থাকিব, হৌ ইজ হৌ। এইসমূহ আপোনালোকে কাৰেণ্ট এফেয়াৰৰ বহুতো ভিডিঅ' আছে, ইউটিউবত আপোনালোকে ছাৰ্চ কৰিলে পাব। আৰু যোৱা বছৰ মই কিছুমান ভিডিঅ' দিছিলোঁ, সেইসমূহ ভিডিঅ' চালেও আপোনালোকে উপকৃত হ'ব পাৰিব, মই আশা কৰোঁ। আৰু ৰিজনিঙৰ বহুত ভিডিঅ' আছে। ইয়াৰ উপৰিও আপোনালোকে গুগলত ছাৰ্চ কৰি বহুতো ৰিজনিং এক্সাৰচাইজবিলাক পোৱা যায়, সেইসমূহ ৰিজনিংবিলাক কৰিলে আপোনালোকে উপকৃত হ'ব বুলি মই আশা কৰোঁ। যিহেতু মই যোৱাবাৰ দিছিলোঁ এক্সাম, তো বহুখিনি মই ভিডিঅ' চাইছিলোঁ, লগতে কিতাপো পঢ়িছিলোঁ। বহুকেইখন কিতাপ আছে, মই কিতাপকেইখন পিছত দেখাই আছোঁ। সেইসমূহ কিতাপ আপোনালোকে পঢ়িব। আৰু লগতে অকল যে ভিডিঅ' চালেই হ'ব সেইটোও নহয়, বা অকল কিতাপ পঢ়িলেও যে কিছুমান কিতাপবিলাকত কাৰেণ্ট এফেয়াৰৰ বস্তুবিলাক নাপায়। কাৰেণ্ট এফেয়াৰখিনি আপোনালোকে যদি কভাৰ কৰিব খোজে ভিডিঅ' চাব লাগিব। আৰু লগতে মেথামেটিক্সৰ বাবেও আপোনালোকে ইউটিউবৰ বহুত ভিডিঅ' দি থৈ দিছে, সেইসমূহ ভিডিঅ' আপোনালোকে চাব পাৰিব। প্ৰথম কথাটো হৈছে আপোনালোকৰ কিতাপ কি পঢ়িব সেইটো ইমান ইম্পৰ্টেণ্ট নহয়। আপোনালোকে ছাপ'জ ধৰা হ'ল ভকেবুলাৰীটো আপোনালোকে যেনেকৈ আপোনালোকে য'ত পায় তেনেকৈ পঢ়িব। টেন্সটো আপোনালোকে ধৰা হ'ল আপোনালোকৰ ক্লাছ 10 বা ক্লাছ 11 টেন্স লিখা আছে বহী এখনত, আপোনালোকৰ তাতো পঢ়ি আপোনালোকে উপকৃত হ'ব পাৰিব। কোনো যে কিতাপ পঢ়িব লাগিব সেইটো কথা নহয়, মুঠতে টপিকটো য'ত পায় আপোনালোকে, যে এনেকুৱাও নহয় যে DLEDৰ কোনো হেৰি আছে, এক্সট্ৰাকৈ কোনো কিতাপ আছে, বা DLED এণ্ট্ৰেন্সৰ কোনো কিতাপ আছে, সেনেকুৱাও নহয়। আপোনালোকে মুঠতে টপিকখিনি ক্লিয়াৰ কৰক। মেইন কথাটো হৈছে টপিকখিনি ক্লিয়াৰ কৰিলে আপোনালোকে উপকৃত, ভাল এটা স্ক'ৰ পাবলৈ সক্ষম হ'ব। আৰু লগতে চিলেবাছখিনি, প্ৰথম কথা হৈছে চিলেবাছটো আপোনালোকে প্ৰথমে ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট কৰি ল'ব। আৰু চিলেবাছ ডাউনলোড কৰিবলৈ হ'লে মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাব, PDF-টো ডাউনলোড কৰি ল'ব আৰু লগতে প্ৰিণ্ট কৰি ল'ব। আৰু এইসমূহ আছে ছায়েন্সৰ, ইনভাইৰনমেণ্ট ছায়েন্স, তাৰপিছত আৰু ছায়েন্সৰ আছে, এইখিনি আপোনালোকে ইয়াৰ পৰা চাব, খুব ধুনীয়াকৈ দিয়া আছে। এইসমূহ গোটেইখিনি টপিক আপোনালোকে কভাৰ কৰিব। এটা টপিক, প্ৰতিটো টপিক, এইবিলাক টপিক কিছুমান 9-10 বা 7-6 কিতাপবিলাকত পায়। এইসমূহ টপিক তাৰ পৰা আপোনালোকে ক্লিয়াৰ কৰিব। আৰু কিছুমান কিতাপৰ ফটো মই দেখাই আছোঁ। এইসমূহ কিতাপ আছে, চাব পাৰিব। এইখন কিতাপ 3য় শ্ৰেণীৰ কিতাপ। এইখন কিতাপ পঢ়িলেও ভাল এটা উপকৃত হ'ব পাৰি। মই যোৱা বছৰ এইখন কিতাপ পঢ়িছিলোঁ। আৰু লগতে আপোনালোকে ইংলিছৰ বাবে এইখন কিতাপ পঢ়িব পাৰে,
জেনেৰেল ইংলিছ বুলি আছে এইখনো খুব ভাল কিতাপ, আপোনালোকে পঢ়িব পাৰে। লগতে এইখন কিতাপ আছে অষ্টম শ্ৰেণীৰ কিতাপ, খুব ভাল কিতাপ। এইবিলাক কিতাপৰ পৰাই কুৱেশ্যন অহা দেখা যায়। মই যোৱাবাৰ এইবিলাক কিতাপ পঢ়িছিলোঁ আৰু বহু পৰিমাণে মই কমন পৰিছিলে, বহুত কমন আহিছিলে। তো বিজ্ঞানখনো আপোনালোকে চাব পাৰে, ছায়েন্সো যিহেতু আছে, ছায়েন্সখন আপোনালোকে পঢ়িব পাৰে নৱম শ্ৰেণীৰ। আৰু মুঠ কথা হৈছে টপিকটো মানে আপোনালোকে ক্লিয়াৰ কৰক, চিলেবাছ গোটেইখিনি কভাৰ কৰক। বহুত সময় আছে, 2 মাহ সময় আছে। আপোনালোকে এইখিনি কভাৰ কৰিলে আপোনালোকে যথেষ্ট উপকৃত হ'ব পাৰিব। আৰু এইখন কিতাপ খুবেই ভাল কিতাপ। মই দ্বিতীয় ষান্মাসিক পঢ়িছিলোঁ, ছেকেণ্ড ছেমিষ্টাৰত পঢ়িছিলোঁ এইখন কিতাপ। খুবেই ভাল কিতাপ। আপোনালোকে এইখন কিতাপ পৰিৱেশৰ যিখিনি টপিক আছে তাৰে বহুখিনি টপিক ইয়াতে আছে। এখন কিতাপ পঢ়িলেও উপকৃত হ'ব পাৰি।